আজি আহিছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ। বহুত দিন ভিডিঅ' দিয়া হোৱাই নাই, তাকে ভাবিলোঁ আজি এটা দিওঁ। আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথম চাইছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আজি যিহেতু এটা বিশেষ দিন, আপোনালোকে থাম্বনেইল দেখি গম পাইছেই চাগে। আৰু আজি 3 অক্টোবৰ মোৰ জন্মদিন। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব মোৰ জন্মদিনৰ। আৰু বহুতেই গম পায়েই আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। ইনষ্টা, ফেচবুক সকলোতে, হোৱাটছআপ সকলোতেই শুভেচ্ছা জ্ঞাপন কৰিছে। শুভেচ্ছা জ্ঞাপন কৰা সকলোলৈ মোৰ বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু কেনেদৰে উইচ কৰাৰ বাবে। আৰু আজি তেনেকৈ বাৰ্থডে একো পতা নাই। ৰাতিলৈ বাহঁত যোৰহাটৰ পৰা আহি আছে, ৰাতিলৈ পাবহি। আৰু সেয়াই ৰাতি আমি একেলগে খাম আৰু ঘৰৰ মানুহখিনি। আৰু তেনেকৈ বিশেষ ডাঙৰকৈ একো পতা নাই। আৰু ভিডিঅ'টো আজি কি কৰোঁ বাৰ্থডেত তাকে দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু আজি মই কি গিফ্ট পালোঁ, হাজবেণ্ডে কি গিফ্ট দিলে আজি, আৰু ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ। এয়াৰ বাহঁত যোৰহাটৰ পৰা পালেহি আৰু বাহঁতৰ কাৰণে মিঠাই চাহে যোগাৰ কৰিছোঁ। তাৰ অলপ ভিডিঅ' কৰি থৈছিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। আৰু ৰাতিলৈ ভাতৰ যোগাৰ কৰা হৈছে, হাঁহ মাংস, মাছ, বৰালি মাছ আৰু কিবাকিবি। আৰু সেয়া ভিডিঅ' আৰু নকৰোঁ, কাৰণ বনাই থাকিলে কৰা নহয় ভিডিঅ'। আৰু ভাইটিয়ে কেক এটা আনিছিলে, তাৰ ভিডিঅ' অলপ কৰি থৈছিলে। আৰু সেয়াই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ। আৰু ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু একেবাৰে শেষত মোৰ ইউটিউবৰ ভাইটি দুটাই ধুনীয়াকৈ ভিডিঅ' বনাই মোক উইচ কৰিছিলে, আৰু তাৰে ভিডিঅ' অলপ দিছোঁ, তেওঁলোকে চাই থাকিব। আৰু কি পালোঁ, বায়েনো কি দিলে সেয়াও মই ফটো মাৰি থৈছিলোঁ, আৰু সেয়াও শ্বেয়াৰ কৰিছোঁ। আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো।